টেংখাং আৰু নাহৰকটীয়াৰ সীমামূৰীয়া অঞ্চল মাহমৰাৰ এখন শিক্ষানুষ্ঠান তথা মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ে অতি গৌৰৱেৰে 50টা বৰ্ষ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। সেই এই সোণালী সময়খিনিক উলহ মালহেৰে জানুৱাৰী 9-10-2026 দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি ছেপ্টেম্বৰ 14, 2025 তাৰিখে তাৰ লগত সংগতি ৰাখি সোণালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান তথা প্ৰাক্তন সমাৰোহখন আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। মই মাহমৰ লাইফৰ সকলো কৰ্মকৰ্তালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোকে আহি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে। আপোনালোকে ইতিমধ্যে গম পাইছে যে মাহমৰা হাইস্কুলৰ সোণালী জয়ন্তী বৰ্ষ আমি উদযাপন কৰিবলৈ গৈ আছোঁ। আমাৰ প্ৰথম কাৰ্য হিচাপে থাকিব আগন্তুক 14 ছেপ্টেম্বৰ তাৰিখে আমি প্ৰথম সভা আৰম্ভণি কাৰ্যটো আমি কৰিবলৈ গৈ আছোঁ আৰু সামৰণি অনুষ্ঠানটো থাকিব আমাৰ জানুৱাৰী মাহৰ 9 আৰু 10 তাৰিখৰ ভিতৰত। তো এতিয়া কথা হ'ল কি যে এই মাধ্যমৰ যোগেদি আমি সমূহ মাহমৰাবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ যে তেখেতলোকে আমাৰ লগত সহযোগ কৰক, তেখেতলোকৰ সহযোগিতা বিচাৰিছোঁ। আৰু এইখিনিতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক যিবিলাক প্ৰাক্তন ছাত্ৰ ছাত্ৰী তেখেতলোকক আমি এই এই মাধ্যমৰ যোগেদি আমি তেখেতলোকক আদৰণি জনাইছোঁ, আহ্বান জনাইছোঁ। আৰু তেখেতলোকলৈ আমি বিভাগীয়ভাৱে আমি চিঠি পত্ৰবিলাক দিবলৈ কাইলৈ আৰু পৰহিলৈৰ পৰা আমি চিঠি পত্ৰবিলাক দিবলৈ আৰম্ভণি কৰিম। তাৰ লগে লগে যিবিলাক ব্যক্তিয়ে হয়তো চিঠি নাপাবগৈ পাৰে, গতিকে আমাৰ মাহমৰা লাইভৰ এই মাধ্যমৰ যোগেদি আমি তেখেতলোকক অনুৰোধ জনাইছোঁ যাতে তেখেতলোকে এই অনুষ্ঠানটো সহযোগী হিচাপে আমাৰ লগত থাকে। আৰু 14 ছেপ্টেম্বৰ যিটো প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ এটা অনুষ্ঠান আছে, আমাৰ সতীৰ্থ মিলনৰ এটা অনুষ্ঠান আছে, সেই অনুষ্ঠানটোত বিশেষভাৱে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু লগে লগে এই অঞ্চলত যিসকল বিশিষ্ট ব্যক্তি আছে তেখেতলোকৰ লগতো আমি বিশদভাৱে কথাবিলাক আলোচনা কৰি আছোঁ আৰু মাহমৰা অঞ্চলৰ সমূহ মাহমৰাবাসীৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়খন 1976 ইষ্টাব্লিছ হৈছিলে আৰু আহি 2026 আমি 50 বছৰৰ এই স্বৰ্ণিল বৰ্ষকেইটা পাৰ কৰিলোঁ। এতিয়া আমি সকলোৱে শিক্ষকবৃন্দ, আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, আমাৰ এলেকাটোৰ শ্ৰদ্ধাৰ ৰাইজ, সুধীবৃন্দ সকলোৱে লগ হৈ আমি অনুষ্ঠানভাগি পাতিবলৈ আয়োজন কৰিছোঁ। ইয়াৰ লগে লগে আমি অহা 14 ছেপ্টেম্বৰত আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সতীৰ্থ সন্মিলন এখন পাতিবলৈ চিন্তা কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমি আমাৰ কাৰ্যসূচীবিলাক আগবঢ়াই নিব বিচাৰিছোঁ। আৰু আমাৰ ইতিমধ্যে স্কুলৰ আনুষংগিক যিবিলাক নিম্নমান কাৰ্য সেইবিলাকো আমাৰ পদূলিটো আমি নিৰ্মাণৰ কাৰণে আমি ইতিমধ্যে চৰকাৰক অৱগত কৰিছোঁ আৰু তেওঁলোকে এইটো ইতিবাচক সঁহাৰি দিছে। আৰু আমাৰ গেটখন নিৰ্মাণ হ'ব। আমাৰ শ্ৰদ্ধাৰ স্বৰ্গীয় থুলু গগৈদেৱৰ পৰিয়ালবৰ্গই তেখেতৰ এই স্মৃতিৰ স্বাৰ্থত গেটখন প্ৰদান কৰিছে। গতিকে আমি আশা কৰিম যাতে আমাৰ এই অনুষ্ঠানভাগি সুন্দৰভাৱে হয়। আৰু এই আপাহতে আপোনালোকক জনাব বিচাৰিছোঁ যে অহা 14 ছেপ্টেম্বৰত যিটো আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সতীৰ্থ সন্মিলন হ'ব, আপোনালোক সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী আহক, সকলোৱে ইয়াত অংশগ্ৰহণ কৰক আৰু তেতিয়াহে আমাৰ এই অনুষ্ঠানভাগি সফল সমাপ্তি হ'ব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।